সর্বশক্তিমান পুরুষ আমি আনিতেই এই পরমেশ্বর স্মরণীতি স্তোত্রের কবিতে পরিপাত জানাইছো তারা যাতে এই অনুষ্ঠানের প্রতি কৃপাকে পরিফল করে শান্তকারং জলধি স্বয়ং পদ্মনাভং সুরেশং লক্ষ্মীকান্তং কমলনয়নং যোগীভীর ধ্যানগম্যং वंदे विष्णु भवभयहरं सर्वलोकैकनाथं सुरवती फसरूप के नाम मुझे उपस्थित थका धर्मकान राइस नाम भर्ती राइस আপনার নরমী নারায়ণ শব্দে কোনো জনমণ্ডলী আমার ভক্তি ভরা শ্রদ্ধায় আগবঢ়াইছো ভীম অঞ্চললৈ কেৱল অভাৱৰ কথা মনত পৰে এইফালে আহোঁতে পথৰ কাষতে এই সমগ্ৰ ৰাইজে আমাক দেখা দিয়াৰ কথা আমাৰ প্ৰায় মনত পৰে সেইফালৰ পৰা চাবলৈ গ'লে সমগ্ৰ ৰাইজ আমাৰ অতি আপোন অতি মৰমৰ और এই অঞ্চলৰ যিকোনো অনুষ্ঠানত আমি শাৰীৰিকভাৱে উপস্থিত হ'ব নোৱাৰিলোঁ সত্ৰপ্ৰেমী বাগানপ্ৰেমী সকলৰ যোগেদি এই অঞ্চলৰ দ্বাৰৰ বাৰ্তা আমি তাৰে লাভ কৰোঁ তাই আমাক নিমন্ত্ৰণ দিয়ে আমি সপৰিয়ে হয়তো তেওঁলোকে উপস্থিত হ'ব পৰা নাই কিন্তু এইবাৰ এই নামঘৰৰ আসন প্ৰতিষ্ঠা অনুষ্ঠানত আমি উপস্থিত থাকিম বুলি ভাবিছিলোঁ যোৱাকালি আমি আহি কাঞ্জুলিমাৰী গাঁও আছোহি বাহৰপাতি আৰু তাৰ পৰাই অকণমান সুযোগ উলিয়াই আজি ইয়ালৈ অহাৰ আমি চিন্তা কৰিছিলোঁ আৰু মহাপ্ৰভু গোবিন্দৰ ইচ্ছাত সেইটো সম্ভৱ হৈ উঠিলে আপোনালোকে যি নামঘৰ আতংকীকাৰীলৈ সাজি উলিয়াইছে আৰু বৰ্তমানৰ পৰিৱেশৰ লগত খাপ খুৱাই নৱীকৰণ গীতি যিদৰে তৈয়াৰ কৰিছে এয়া সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ বিষয় কাৰণ প্ৰযুক্তিবিদ্যাৰ দিনত যেতিয়া পৰিৱেশ ৰক্ষা কৰি মঠ মন্দিৰ নামঘৰ নিৰ্মাণ কৰা যায় আৰু সেয়াই আচলতে আমাৰ মনবিলাক উদ্ভাসিত কৰি তোলে আৰু আমাক সময় সাপেক্ষ কৰি তোলে আমি সকলোৱে জানো ভগৱান সুন্দৰৰ মাজত থাকে ভগৱান সুন্দৰৰ মাজত থাকিব নোৱাৰে এই আপোনালোকে সঠিক কথা আজি কালি যিটো শব্দ টাইলছ আজি ব্যৱহাৰ কৰি মণিপুৰটো যিদৰে সদায় উলিয়াইছে তাতেই সুন্দৰ ছবিখন পৰিস্ফুট হৈছে আৰু ভগৱন্ত পুৰুষে তাত বিৰাজিত হৈ আছে আৰু সদায় থাকিব সেই কথাই প্ৰমাণ কৰে আৰু এই কথাই আমাক এইটো আদৰ্শ দিয়ে কাৰণ আমি সকলোকে নৰৰূপী নাৰায়ণ বুলি কওঁ তাৰমানে সকলোৰে হৃদয়ত ঈশ্বৰ আছে সেইকাৰণে তেওঁ নৰৰূপী নাৰায়ণ বুলি কোৱা হয় কিন্তু ভগৱান যেনেকৈ সুন্দৰ মাজত থাকে মণিপুৰৰ সুন্দৰ পৰিৱেশৰ মাজত আছে তেনেকৈ আমাৰ হৃদয়ৰ মাজত থকা ঈশ্বৰো সুন্দৰ মাজতহে থাকিব আমাৰ হৃদয়বিলাক যদি প্ৰস্তুত সকলোৰে ভৰা হৈ থাকে আমাৰ হৃদয়বিলাক যদি হিংসা দেশেৰে পৰিপূৰ্ণ হৈ থাকে তাৰ মাজত ঈশ্বৰ থাকিব নোৱাৰে এই ঈশ্বৰ তাৰ পৰা আঁতৰি যাব গতিকে আমাক এই মণিপুৰ দেশখন যেনেকৈ সুন্দৰ হৈছে তাত সুন্দৰকৈ আসন প্ৰতিষ্ঠা কৰি তাত ব্ৰহ্ম প্ৰতিষ্ঠা কৰা হৈছে এই কথা আমাক মনত পেলাই দিছে আমাৰ হৃদয়বিলাক এটা মন্দিৰ আমাৰ হৃদয়বিলাক এখন মণিপুৰ স্বৰূপ গতিকে এই মণিপুৰ স্বৰূপ হৃদয়খনেও আমি সেই মণিপুৰৰ পৰিৱেশৰ দৰে সুন্দৰ কৰি ৰাখিব লাগিব এইটোৱে হৈছে আজি মণিপুৰ লোৱা আসন প্ৰতিষ্ঠা কৰাৰ মূল বাৰ্তা আৰু যদি আমি সেই বাৰ্তাৰ প্ৰতিফলন ঘটাব পাৰোঁ তেতিয়াহ'লে আমি ইজনে সিজনক অন্যায় কৰাৰ প্ৰৱণতা কেতিয়াও সৃষ্টি হ'ব নোৱাৰে আৰু তেতিয়া আমি সকলোৱে সুন্দৰৰ মাজেৰে আমি হৰি ভকত হৈ সেই ভগৱন্তৰ ওচৰৰ নিজকে উৎসৰ্গা কৰি শান্তি লাভ কৰিব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই
আমার যে নামঘর ধরাস্থলিতে এই নামঘর যদি আমার জীবন আমি সম্পূর্ণ করতে পারবো, আমার এই জীবন আমি পরিপূর্ণ করতে পারবো। আমার জীবনত কেইটামান উপাদানৰ প্ৰয়োজন আছে। নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা, সামাজিক শিক্ষা, সাংস্কৃতিক শিক্ষা, মূল্যবোধৰ শিক্ষা। এইকেইটা থাকিলে এটা জীৱন সম্পূৰ্ণ হ'ব পাৰে, পৰিপূৰ্ণ হ'ব পাৰে, এখন সমাজ সুন্দৰকৈ ভৰ্তি থাকিব পাৰে। নামঘৰে আচলতে আমাক এই শিক্ষা প্ৰদান কৰিছে। ইয়াতে আছে নৈতিক শিক্ষা, ইয়াতে আছে আধ্যাত্মিক শিক্ষা, ইয়াতে আছে সামাজিক শিক্ষা, ইয়াতে আছে সাংস্কৃতিক শিক্ষা, ইয়াতে আছে মূল্যবোধৰ শিক্ষা। চাওক, যেতিয়া দুখাৰী হৈ ভকতে একেবাৰে নাম গায়, তাত কেনেকৈ নৈতিক শিক্ষা আছে, মূল্যবোধৰ শিক্ষা আছে চাওক। আৰু যেতিয়া দুখাৰী হৈ নাম গায়, তেখেতসকল ভকত কোনো পৰীক্ষা বোলা ভক্ত নহয়, অভিজ্ঞতা নহয়, ৰজা নহয়, সিংহ নহয়, তেওঁলোক সকলোৱে একেলগে বহিতে নাম গায় ভকত। সেই ভকতক পূৰ্ণ মৰ্যাদা দিয়া হৈছে। সেইকাৰণে দুখাৰী হৈ ভকতে নাম গাওঁতে কোনোবা এজন মানুহে আগেদি যাব লগা হ'লে গন্তব্য গুচি যাব নোৱাৰে। আমাৰ পৰম্পৰা অনুসৰি কেনেকৈ যাব? আঞ্চলটো পাতি লাহেকৈ হাতখন বুলাইহে যাব। এয়া হৈছে নৈতিক শিক্ষা। অৰ্থাৎ সেই ভকতক প্ৰকৃত মৰ্যাদা প্ৰদান কৰা হৈছে। তাৰ কাৰণে সেই ব্যৱস্থাৰে যাবলৈ উদ্যত হৈছে। আৰু ঠিক তেনেকৈ যেতিয়া নাম গায়, মূল নাম লগাজনে কাষত থকা নাম লোৱা তথা পাঠকসকলক, ভকতসকলক নমস্কাৰ নজনাকৈ নাম আৰম্ভ নকৰে। তেওঁ নমস্কাৰ জনাই আহে আৰু প্ৰতিপক্ষও কাষত থকা সকলেও প্ৰতি নমস্কাৰ জনায়। এই যে নমস্কাৰ আদান প্ৰদান, ইয়াতে আছে শিষ্টাচাৰ, ইয়াতে আছে নৈতিক চিন্তাৰ বিচাৰ। অৰ্থাৎ ভকতক কেনেকৈ সন্মান জনাব লাগে সেই কথাই প্ৰমাণ কৰি দিছে। আৰু সেইদৰে আমি আধ্যাত্মিক শিক্ষাৰ কথা কওঁ, কাৰণ ঈশ্বৰমুখী চিন্তাই আধ্যাত্মিক শিক্ষা। যেতিয়া সকলোৱে আহি একেলগে নাম গায়, ঈশ্বৰমুখী চিন্তাত অৱতীৰ্ণ হয়, তেওঁলোক ভকত সংজ্ঞাত ৰূপান্তৰিত হয়। এফালে ইয়াত আছে আধ্যাত্মিক চিন্তা, আনফালে আছে সামাজিক চিন্তা। আপোনালোকে জানে, দুজন মানুহৰ ঘৰত কাজিয়া লাগিব পাৰে, যেতিয়া নামঘৰলৈ ওলাই আহে, নামঘৰত একেলগে কিলাকুটি লগাই নাম গায়, কাজিয়া নাইকিয়া হৈ পৰে। অৰ্থাৎ ভকত সংজ্ঞাৰে দুয়ো এনেদৰে ৰূপান্তৰিত হয়, তেওঁলোকৰ মাজত কোনো মনোবিভেদ নাথাকে। তেওঁলোক পৰস্পৰে একত্ৰিত হৈ এক ভকতৰ পৰিচয় প্ৰদান কৰে। ঠিক তেনেকৈ এই নামঘৰ লোক আদালত, আমাৰ যদি কিবা কাজিয়া লাগে, আমি নামঘৰত কাজিয়া কৰিব পাৰোঁ। খুব সিমানলৈকে এই পৰম্পৰা আমাৰ দৃঢ় হৈ আছিলে। যেতিয়া দুজন মানুহৰ মাজত কাজিয়া লাগে, তেওঁলোকক নামঘৰত মাতি অনা হয়। গাঁৱৰ মুখীয়াসকলে বহি বিচাৰ আৰম্ভ কৰে আৰু যাৰ যাৰ দোষ পায় তেওঁ কয়, তুমি এতিয়া শৰাই এখন বা বঁটা এটা যোৱাবাৰ থৈ ৰাইজৰ ওচৰত থলোৱা। লগে লগে বিচাৰ দিয়ক আৰু লগে লগে তেওঁ সেই কামটো কৰি এনেদৰে অনুতপ্ত হয়, ভৱিষ্যতলৈকে তেওঁ তেনেকুৱা অপৰাধ প্ৰৱণতাৰ দৰে কাৰ্য সম্পাদন নকৰে। কিন্তু আপোনালোকে প্ৰমাণ কৰি চাব পাৰে, তাৰ ঠাইত এজন মানুহক যেতিয়া আজি কোৰ্টত হাজিৰ কৰা হয়, জেলত সোমাই দিয়া হয়, 10 বছৰ জেল থকাৰ পিছতো, বহুত জৰিমনা ভৰাৰ পিছতো তেওঁ অনুতপ্ত নহয়। 10 বছৰ জেল থকাৰ পিছত তেওঁ ওলাই আহে আৰু তেওঁ মনত ভাবি লয়, মোক যিজনে জেলত সোমোৱালে মই তাক একেটা দিব লাগিব। তেতিয়া কৃষ্ণ সিংহৰ দৰে সেইজনৰ ওপৰত প্ৰতিশোধ চিকিৎসা প্ৰণালী হৈ জঁপিয়াই পৰে। 10 বছৰ জেল থাকিও, জৰিমনা ভৰিও যিজন অনুতপ্ত নহয়, প্ৰতিশোধ পৰায়ণী হৈ হিংস্ৰভাৱে গ্ৰহণ কৰে। কিন্তু নামঘৰত সামান্য গোৱাপাতজনী থৈ ৰাইজৰ ওচৰত এখন লোৱাৰ লগে লগে এইজন অনুতপ্ত হ'ব পাৰে আৰু সেইদৰে ভৱিষ্যতে তেনেকুৱা কাম নকৰোঁ বুলি সংকল্প ল'ব পাৰে। এই নামঘৰ আমাৰ প্ৰকৃত ধৰ্ম আদালত। এই নামঘৰে যিদৰে আমাক ধৰ্মীয় আদালতীয় ব্যৱস্থাৰে আমাক সংস্কাৰিত কৰে, পবিত্ৰ কৰে, আমাক শোধন কৰে, আমাক ভৱিষ্যতে অপৰাধ প্ৰৱণতাৰ পৰা আমাক বিতৰণ কৰি ৰাখে, এনেকুৱা অনুষ্ঠান পৃথিৱীত ক'তো বিচাৰি পোৱা নাযায়। কেৱল অসমৰ নামঘৰেহে এই কিতাপ ৰক্ষা কৰিছে। সেয়ে আমি আপোনালোকক জনাব খোজোঁ, নামঘৰ কেৱল নাম লোৱা অনুষ্ঠানেই নহয়, নামঘৰে আমাৰ ব্যক্তিগত আৰু সমাজ জীৱন পৰিচালিত কৰাৰ
এক ধৰ্ম আদালত আৰু এই নামঘৰে আমাক নৈতিক শিক্ষা দিছে, মূল্যবোধৰ শিক্ষা দিছে, শিষ্টাচাৰী শিক্ষা দিছে, স্বাধীনতাবোধৰ শিক্ষা দিছে। তেনেদৰে আমাক দিছে সাংস্কৃতিক শিক্ষা, যিহেতু কলাৰ মাধ্যমেৰে সাংস্কৃতিক পৰিৱেশৰ মাধ্যমেৰে আমি নাম গাওঁ, সাংস্কৃতিক পৰিৱেশৰ মাধ্যমেৰে আমি ভাওনা কৰোঁ, সাংস্কৃতিক মাধ্যমেৰে আমি বৰগীত গাওঁ, নৃত্য পৰিৱেশন কৰোঁ। আমি যেতিয়া নাম গাওঁ তাত 5টা প্ৰসংগ সংযুক্ত হৈ থাকে, 5টা প্ৰসংগৰেহে আমি ভগৱন্তৰ নাম কীৰ্তন কৰোঁ। এই 5টা প্ৰসংগ কি? মানৱ, নিবিড়, বীৰ, উপাংগ, উৎসৱ। যি মনেৰে কল্পনা কৰি এই বৈকুণ্ঠৰ নাম নমাই আনিব শব্দ উচ্চাৰণ নকৰাকৈ হৃদয়ৰ হৃদয়ৰ সৈতে, সেয়া হৈছে মানৱ প্ৰসংগ। যেতিয়া একনিষ্ঠ চিত্তেৰে নিবিড়ভাৱে নাম পৰিৱেশন কৰিব, সেয়া হ'ব নিবিড় প্ৰসংগ। মূলা নিষ্ঠা উদ্দীপনাৰে যি নাম গাব সেয়া হ'ব বীৰ প্ৰসংগ। তাল আৰু বিভিন্ন বাদ্যযন্ত্ৰ লৈ যি নাম গাব সেয়া হ'ব উপাংগ প্ৰসংগ। আৰু থিয় হৈ সমূহীয়াকৈ যি নাম গাব সেয়া হ'ব উৎসৱ প্ৰসংগ। এই 5টা মাধ্যমেৰে আমি ভগৱন্তৰ নাম লওঁ আৰু সেই নামৰ উদ্দেশ্য হৈছে গতি পোৱা। সেইকাৰণে কোৱা হৈছে হৰে নাম মমতি গণম কলম নাস্তেব্য নাস্তেব্য গতি নথা। যে কলিযুগত মানুহক গতি দিব পৰা মুখ্যতম মন্ত্ৰ হৈছে হৰিনাম। ধন টকা পইচা সম্পদ আমাক লাগিব, সি কিন্তু সাময়িকভাৱে আমাক এটা স্বচ্ছতা দিব, কিন্তু গতি দিব নোৱাৰে। আমাক গতি দিব পাৰে হৰিনামে। সেইকাৰণে আমি নামঘৰত সমূহীয়াভাৱে সকলোৱে একেলগে বহি নাম লওঁ গতি পাবৰ কাৰণে, আৰু নাম লওঁ পৰিকৃত জীৱন আৰম্ভ কৰিবৰ কাৰণে, নাম লওঁ সমস্ত বিপদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, নাম লওঁ সকলো বিকাৰ নাইকিয়া কৰিবৰ কাৰণে। নহ'লেনো আমি সেই কীৰ্তন দি তেনেকৈ জাবিয়ে জাবিয়ে নাম গাব পাৰোঁনে? সেই কীৰ্তনত কি কৈছে? স্বামী এই নামটো আমাক ইমান সুন্দৰকৈ গাবলৈ ক'লে। এই নামটো কেৱল সকাম ভাঙিবৰ কাৰণে গাবলৈ দিয়া নাই, কেৱল প্ৰসাদ খাবৰ কাৰণে গাবলৈ দিয়া নাই, একঘৰৰ কিবা এটা অনুষ্ঠান পাতিবৰ কাৰণে এই নাম গাবলৈ দিয়া নাই। তাত উদ্দেশ্য আছে, এই মহৎ উদ্দেশ্য লুকাই আছে যে যিজন পৰম স্বামী সেইজনক যদি আমি বিচাৰি পাওঁ তেহে আমাৰ সংসাৰৰ নিকাৰ নাইকিয়া কৰিব পাৰে। সেইকাৰণে তেওঁক বিনীতভাৱে নিবেদন কৰি জনোৱা হৈছে, স্বামীৰাম নিৰ্মল স্বামী তোমাৰ, তুমিহে মোৰ পৰম স্বামী। লৌকিক জীৱনত স্বামী স্ত্ৰী থাকিব পাৰে, কিন্তু আমি সকলোৱে জীৱাত্মা, প্ৰকৃতি স্বৰূপা, এজনেই পুৰুষ, এজনেই ভগৱান, সেইজনেই পৰম স্বামী। সেইকাৰণে সেই স্বামীৰ চৰণ ত্যাগ নকৰোঁ বুলি সংকল্প ল'বৰ কাৰণে এই কীৰ্তন দিয়া হৈছে। আৰু আমি যে তেওঁৰ চৰণ ত্যাগ নকৰোঁ বুলি সংকল্প লৈছোঁ, তাৰ অন্তৰ্নিহিত উদ্দেশ্য আছে। উদ্দেশ্যটো কি? স্বামীৰাম নিৰ্মাণ চৰণ তোমাৰ, দূৰ কৰা সংসাৰ নিকাৰ। তোমাৰ যে চৰণ ত্যাগ নকৰি মই সংকল্প লৈছোঁ এই কীৰ্তনৰ যোগেদি, উদ্দেশ্যটো হ'ল তুমি মোৰ সংসাৰৰ নিকাৰ দূৰ কৰি দিবা। আমাৰ 3টা মূলত নিকাৰ আছে, আধ্যাত্মিক নিকাৰ, আধিদৈৱিক নিকাৰ, আধিভৌতিক নিকাৰ। শৰীৰ আৰু মনৰ পৰা আমি যি কষ্ট পাওঁ তাক আধ্যাত্মিক নিকাৰ, আধ্যাত্মিক তাপ, আধ্যাত্মিক কষ্ট বুলি কোৱা হৈছে। আৰু যি দৈৱৰ কাৰণত আমি কষ্ট পাওঁ তাক আধিদৈৱিক নিকাৰ, আধিদৈৱিক তাপ, আধিদৈৱিক কষ্ট বুলি কোৱা হৈছে। আৰু বিভিন্ন প্ৰাণীৰ পৰা যদি আমি কষ্ট পাওঁ তাক আধিভৌতিক তাপ বুলি কোৱা হৈছে। গতিকে 3টা তাপ, এই 3টা নিকাৰ দূৰ কৰিব পাৰে একমাত্ৰ পৰমেশ্বৰে। সেইকাৰণে পৰমেশ্বৰ চৰণত আমি কাতৰৰে এই কীৰ্তন গাই তেনেকৈ বিনীত প্ৰাৰ্থনা জনাইছোঁ। তেনেকৈ প্ৰতিটো কীৰ্তনৰ উদ্দেশ্য আছে, প্ৰতিটো বৰগীতৰ উদ্দেশ্য আছে, প্ৰতিখন ভাওনাৰ উদ্দেশ্য আছে। দৰাচলতে ক'বলৈ গ'লে আমাক ধৰ্ম
শিক্ষা দিয়া অনুষ্ঠানৰ অভাৱ নাই। সত্ৰ আছে, নামঘৰ আছে, ভাওনা আছে, ভাগৱত আছে, প্ৰসংগ আছে, কিন্তু তাৰপিছতো আমি আজি সুৰক্ষিত হ'ব পৰা নাই। কিয়? যে ধৰ্ম অনুষ্ঠানে শিক্ষা ঠিকেই দিছে, ধৰ্ম আমি লৈছোঁ ঠিকেই, কিন্তু প্ৰতিফলন ঘটোৱাত আমি ব্যৰ্থ হৈছোঁ। প্ৰতিফলন ঘটোৱাত ব্যৰ্থ হোৱাৰ কাৰণে আমাৰ হাই হাই খাই খাই কাজিয়া অন্ত কৰা নাই, দেশ ভাগ অন্ত কৰা নাই, পৰস্পৰে পৰস্পৰক যিদৰে আঁকোৱালি ল'ব লাগে আমি কৰা নাই। সাময়িকভাৱে লৈছোঁ নাম গাবৰ সময়ত, তাৰপিছত উঠি লোৱাৰ লগে লগে আমি সেই কথা পাহৰি যাওঁ। নহ'লেনো ইজনৰ লগত সিজনৰ ইমান তয়াময়া কাজিয়া লাগিব পাৰে। গতিকে আমি নামঘৰৰ প্ৰকৃত শিক্ষা যদি বুটলিব পাৰোঁ, নামঘৰৰ প্ৰকৃত তত্ত্ববোৰ যদি অনুধাৱন কৰিব পাৰোঁ, জীৱনত যদি তাক প্ৰতিফলন ঘটাব পাৰোঁ, আমি নিশ্চয় এই আহুকলীয়া পৰিৱেশ নাইকিয়া কৰিব পাৰিম। মনত ৰাখিব, নামঘৰ সামূহিক জীৱনৰ অনুষ্ঠান, ই আত্মকেন্দ্ৰিক অনুষ্ঠান নহয়। আপোনালোকে জানে পশু চৰিত্ৰ আত্মকেন্দ্ৰিক চৰিত্ৰ, কিন্তু মানুহ তাৰ বিপৰীত। এটা পশুৱে যদি খাই থাকে, এটা কুকুৰে যদি খাই থাকে, আপুনি লক্ষ্য কৰিব তাৰ পোৱালিটোৱে খাবলৈ ল'লে কি কৰে, ঘেংকে মাৰি তাক আঁতৰাই দিয়ে। তাৰমানে তেওঁ নিজেহে পেট ভৰাব লাগে, নিজেহে খাব লাগে, তাৰ সন্তানটো আহি খাবলৈ হাত ল'লেও সি সেইটো ভাল নাপায়। মানুহৰ চৰিত্ৰটো নহয়। মানুহে একেলগে থাকি ভাল পায়, আৰু মানুহে একেলগে খোৱা লোৱা কৰে, আৰু মানুহৰ এই সামূহিক চৰিত্ৰ আছে কাৰণে মানুহ শ্ৰেষ্ঠ, মানুহ দুৰ্লভ জীৱন। আৰু এই মানুহৰ সামূহিক চৰিত্ৰ নিৰ্ণয় কৰা স্থানখিনি হৈছে নামঘৰ। যি নামঘৰক কেন্দ্ৰ কৰি ভাগ ভাগ কৰাৰ ব্যৱস্থা থাকিব, সি কেতিয়াও নামঘৰ হ'ব নোৱাৰে। যি নামঘৰক কেন্দ্ৰ কৰি সকলোৱে একেলগে সমাহিতভাৱে ভকত সংজ্ঞাৰে বহিব পাৰিব, সেয়াহে প্ৰকৃত নামঘৰৰ পৰিচয় হ'ব। আপোনালোকে বেয়া নাপাব, আজিৰ পৰা কিছুদিন আগৰ কথা, নগাঁৱৰ এটা নামঘৰতে শৰাই এখনৰ ওপৰত এখন কলাপতক লৈ নামঘৰ দুফাল কৰি পেলোৱা হৈছিল। শৰাইখনৰ ওপৰত কলাপতখন আছিল, তাত ফুটা 4টা আছিল। এজনে আহি ধৰিলে 4টা নহয় 9টা হ'ব লাগে, এজনে ক'লে নহয় 4টাহে হ'ব লাগে। তুমুল কাজিয়া লাগিল। শেষত কোনেও কাৰো কথাত ভয় নিদিলে। এতিয়া কি কৰিলে জানে? নামঘৰৰ মাজে মাজে একো জীয়াও নিদিলে। 4টা ফুটীয়াসকলে এফালে নাম গাবলৈ গ'লে, 9টা ফুটীয়াসকলে এফালে নাম গাবলৈ গ'লে। কিমান দুৰ্ভাগ্যৰ বিষয় চাওক। যিজনা মহাপুৰুষে আমাক নামঘৰৰ যোগেদি ভকত সংজ্ঞাৰে সকলোকে একত্ৰিত কৰিছে, আমি সামান্য আৱেগৰ বশৱৰ্তী হৈ আমি নামঘৰ দুফাল কৰি পেলাইছোঁ। দুফাল ক'ৰবাত 3ফাল 4ফাল হোৱাৰো উদাহৰণ আছে। গতিকে আমি যদি নামঘৰক তেনেকৈ ভাগ ভাগ কৰোঁ, তেতিয়া আমি নামঘৰ এনেদৰে প্ৰতিষ্ঠা কৰা, ইমান জাৱলীয়ে নাম লোৱা, ইমান টাইট কৰি নামঘৰ পৰিৱেশ সৃষ্টি কৰাৰ সাৰ্থকতা নাথাকিব। মূলতঃ খুঁটাকেইটা ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে এই কলাপাতখন। কাৰণ কলাপাতখন ঢাকি থোৱা হৈছে দুটা যুক্তি, এটা বিজ্ঞানসন্মত যুক্তি, এটা ধৰ্মবিশ্বাস। ধৰ্মবিশ্বাসটো হৈছে এই কলাপাতখন আমি যেতিয়া ঢাকি পেলাই প্ৰসাদ থৈছোঁ, আমাৰ বিশ্বাসত এটা মহাপ্ৰসাদ লুকাই আছে, আৰু এই বিশ্বাসটো জন্মাবৰ কাৰণে আমি কলাপাতখনে ঢাকি থৈছোঁ। আৰু বিজ্ঞানসন্মত কথাটো হ'ল যে যদি আমি কলাপাতখনে ঢাকি নথওঁ, তেতিয়াহ'লে কীট পতংগই প্ৰসাদ নষ্ট কৰিব পাৰে। আৰু তাত ফুটাকেইটা দিয়াৰো অৰ্থ আছে, কাৰণ অক্সিজেন লাগিব, বায়ু সঞ্চালিত হ'ব লাগিব। যদি নহয়, গেছটা লাগি প্ৰসাদ এই দুৰ্গন্ধ সৃষ্টি কৰিব। গতিকে ফুটাকেইটাৰ প্ৰয়োজন আছে। কোনোবা ভাবিব পাৰে 9টা ফুটা নৱদামুক্তিৰ প্ৰতীক, 4টা ফুটা দুৰ্দেৱ নামঘৰৰ প্ৰতীক, এয়া বাগৰি যোৱা কথা। কিন্তু এটাতে যদি আবদ্ধ ৰাখে, মূল কলাপাতখন, মূল বিশ্বাস, বিজ্ঞানসন্মত তথ্য, আৰু তাত এটা ফুটা ৰাখি যাতে বায়ু সঞ্চালন কৰি থাকে, প্ৰসাদ নষ্ট নকৰে। এটা ফুটাৰ অৰ্থ আছে এক ব্ৰহ্ম, এক দেউ, এক দেউ। তেতিয়া আমাৰ কাজিয়া কি? যদি 4টা ফুটাতে গুৰুত্ব দিয়ে, 9টা ফুটাতে গুৰুত্ব দিয়ে, কোনোবাই ক'ব 14টা ফুটালৈকে 14 শাস্ত্ৰৰ প্ৰতীক, কোনোবাই ক'ব 12টা ফুটালৈকে 12 বৈষ্ণৱৰ প্ৰতীক, আমাৰ কাজিয়া বাঢ়ি গৈ থাকিব। গতিকে আমি নামঘৰক
কেন্দ্ৰ কৰি কেতিয়াও আবেগৰ মুখমুখি হ'ব নালাগে। নামঘৰক কেন্দ্ৰ কৰি আমি কেতিয়াও নেতৃত্ব জোৰকে সামুচ মাৰি ধৰিব নালাগে। কোনোবা পূৰ্বজনৰ কিবা কথা ক'ব পাৰে, সেইটো যদি লাগতীয়াল কথা হয় তেওঁ গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে তেওঁ নেতৃত্বত আচৰণ নকৰে, তেওঁৰ সন্মানত আঘাত নকৰে। আৰু সেইজনেই বৈষ্ণৱ। তৃণাদপি সুনিশ্চেন তৰুদপি সহিষ্ণুনা অমানীনা মানধেয়ম কীৰ্তনীয়া সদা হৰি। যিজনে নিজকে তৃণতকৈও বিনয়ী জ্ঞান গ্ৰহণ কৰিব পাৰে, সৰু বুলি ভাবিব পাৰে, যিজনে গছৰ দৰে অহংকাৰী অৱস্থা গ্ৰহণ কৰিব পাৰে, যিজনে অমানীজনক মান দি আত্মকীৰ্তি লাভ কৰিব পাৰে, যিজনে সদায় ভগৱন্তৰ হৰি কীৰ্তনৰ ৰত হৈ থাকে, এইজন বৈষ্ণৱ। কেৱল বিষ্ণুক উপাসনা কৰিলে, কৃষ্ণক উপাসনা কৰিলেই বৈষ্ণৱ হ'ব নোৱাৰে, যদিহে এই চৰিত্ৰ গ্ৰহণ নকৰে। গতিকে আমি তৃণৰ দৰে বিনয়ী হ'বই লাগিব। যেনেকৈ চাওক, দুবৰি বনডাল পৰি আছে, তাৰ ওপৰত যদি 100 কিলোগ্ৰাম ওজনৰ বা 80 কিলোগ্ৰাম ওজনৰ এটা ভৰি গছত পৰে, লক্ষ্য কৰিব দুবৰি বনডাল মৃত হৈ নাযায়। আচলতে ইমান ওজনৰ গছটো পৰিছে, কি মৰি যাব লাগিছিল, সি মৰি নগ'ল। এই গছটো তাৰ পৰা আঁতৰ হোৱাৰ লগে লগে সি লাহেকৈ জীপাল হৈ উঠে। ঠিক সেইদৰে কোৱা হৈছে, সিজনৰ শৰীৰ মনৰ মাজত প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰিব পাৰে কোনোবাই, কিন্তু তাৰ পিছতো হেঁচা সহ্য কৰি এই দুবৰি বনডালৰ দৰে ক্ষণিক সময়ৰ বাবে শুই দি আকৌ মূৰ দাঙি জীপাল হ'ব পাৰে, সেইজন প্ৰকৃত বৈষ্ণৱ চৰিত্ৰৰ লক্ষণ। আৰু যিজনে গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, সেইজন বৈষ্ণৱ, সেইজন পৰম ভকত। যেনে এজোপা গছৰ ডাল লগাৰ সময়ত মানুহজনে কাটি লৈ যায়, তাৰ মুহূৰ্ততে আকৌ ৰ'দৰ ছাঁ ল'বৰ কাৰণে গছজোপাৰ তলত ৰৈ দিয়ে। কিন্তু সেইখিনি সময়ত গছজোপাই আপত্তি নকৰে যে তুমি অকণমান আগতে মোক আঘাত কৰি মোৰ ডাল কাটি দিছা, তোমাক মই ছাঁ নিদিওঁ, এই কথা নকয়। হাঁহি হাঁহি গছজোপাই ছাঁ বিতৰণ কৰে। তাৰমানে কোনোবাই তোমাক আঘাত কৰিব পাৰে, প্ৰতি আঘাত নকৰি যিজনে গছজোপাৰ দৰে সহনশীল অৱস্থা, ধৈৰ্যশীল অৱস্থা গ্ৰহণ কৰে, তেওঁ প্ৰকৃত বৈষ্ণৱৰ চৰিত্ৰৰ পৰিচয় দিব পাৰিব, তেওঁ প্ৰকৃত ভকত হ'ব পাৰিব। আৰু যিজন অমানি, তেওঁকো মান যাচি যিজনে আত্মতৃপ্তি লাভ কৰে, সেইজন বৈষ্ণৱ। আকৌ কোৱা হৈছে, যিজনে সদায় ভগৱন্তৰ কীৰ্তনত ৰত হৈ থাকিব, সেইজন বৈষ্ণৱ। গতিকে আমি এই স্বভাৱ চৰিত্ৰ যদি সঁচাকৈ গুৰুত্ব দিওঁ, এই স্বভাৱ চৰিত্ৰ যদি আমি প্ৰতিফলন ঘটাওঁ, আমাৰ বৈষ্ণৱৰ মাজত, আমাৰ ভকতৰ মাজত কেতিয়াও কাজিয়া লাগিব নোৱাৰে। যি সমাজত কাজিয়া লাগে ভকত হৈ থকা অৱস্থাত, তেতিয়া ক'ব লাগিব ভকত বৈষ্ণৱে এই তত্ত্বৰ প্ৰতি অনুশীলন কৰা নাই, যাৰ কাৰণে কাজিয়াৰ সৃষ্টি হৈছে। গতিকে আমাক মহাপুৰুষজনাই এই ধৰ্ম দিছে, এই সমাজ দিছে, এই সংস্কৃতি দিছে, য'ত আমি বিনয়েৰে, য'ত আমি সহিষ্ণুতাৰে, য'ত আমি সকলোকে আঁকোৱালি লৈ এখন সমাজ পাতি বসবাস কৰিব পাৰোঁ। আপোনালোকে গম পাইছে অসমত কিমান ঘাত প্ৰতিঘাত আহিছে, কিমান সমস্যাৰ সৃষ্টি হৈছে, কিমান আক্ৰমণ চলিছে। কিন্তু আমি সময় থাকোঁতেই আমাৰ নিজৰ নিজৰ ভাই ভাতৃৰ মাজত আমি যদি এই সুদৃঢ় সম্বন্ধ স্থাপন কৰিব পাৰোঁ, আমি এই তত্ত্ববিলাক অনুসৰণ কৰি নামঘৰত প্ৰকৃত মূল্য আৰোপ কৰিব পাৰোঁ, কোনো সমস্যাই আমাক কাবু কৰিব নোৱাৰে, কোনো বিভেদ নীতিয়ে অসমীয়া সমাজখন ভাঙি টুকুৰা কৰিব নোৱাৰে। আৰু এনে আধ্যাত্মিক ভাৱ, এনে সমূহীয়া ভাৱ থকা পৰ্যন্ত অসমীয়া সমাজখনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আমি আশা কৰিম এই নতুনকৈ মণিপুৰ গৃহ নিৰ্মাণ কৰাৰ উপলক্ষে, আসন প্ৰতিষ্ঠা উপলক্ষে আপোনালোকে যি কাৰ্যক্ৰম কৰিলে, যি পৰিৱেশ ৰচনা কৰিলে, এই পৰিৱেশৰ যোগেদি আমি এই মূল মন্ত্ৰ গ্ৰহণ কৰিম। এই মন্ত্ৰ যিকোনো ত্যাগৰ বিনিময়ত আমি এক হৈ থাকিম। আমাৰ নিজৰ নিজৰ ভাই ভাতৃৰ মাজত আমাৰ এই দৃঢ় সম্বন্ধ থাকিব, আৰু তেতিয়াই আমি নামঘৰৰ যোগেদি সুফল লাভ কৰিম আৰু সকলোৱে শান্তি অনুভৱ কৰিম। এই আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা সহায় আমাৰ কথাখিনি ইমানতে সামৰি মাৰিছোঁ। আৰু এইখিনি কথাৰ যোগেদি আজি মণিপুৰ গৃহ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে আৰু আসনত ব্ৰহ্ম প্ৰতিষ্ঠা কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া,
सर्वे भद्राणि पश्यन्तु मा कश्चित् विपभाग भवेत्। এই কামনাৰে আমাৰ কথাখিনি মানুহতে সামৰণি মাৰিলোঁ।